নমস্কাৰ, প্ৰিয়ান বৰা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম লৰালি, কবি প্ৰিয়ান বৰা। মনত পেলোৱা সেই লৰালিকালৰ কথা, বগৰী গছৰ তলত সেই সাধু কথা। হাতত হাত দি ফুৰিছিলোঁ সেই পাহাৰ পৰ্বতৰ মাজত, খন্তেক জিৰাইছিলোঁ আহঁতৰ তলত। সেই লৰালিৰ দিনবোৰ আজিৰ সাধু কথা। স্কুলৰ পৰা ঘৰলৈ আহি পেটৰ ভাত কাঁহীত এৰি লগৰীয়াৰ লগত পাৰ কৰা সেই সময়বোৰ মোৰ বৰ প্ৰিয় আছিল। সেই সময়ছোৱাত আমাৰ জীৱনত এখন কিতাপ হৈ ৰ'ল। সঁচাকৈ লৰালিৰ জীৱন চকুৰ পাকতে পাৰ হৈ গ'ল। সহজ সৰল সেই জীৱনটো চকুৰ পচাৰত আজি সংগ্ৰামী জীৱনত পৰিণত হ'ল। মইনাৰ মেল, বকুলৰ তলত বকুল বুটলি পাৰ কৰা সেই সময়ছোৱা দুচকুত আশাৰ চাকি জিলিকে।